সো হেল্ল এভরিওয়ান আপোনালোক সকলোকে হেল্পিং এগ্ৰ আসামৰ অন্য এটি নতুন ভিডিঅলৈ পুনৰ স্বাগতম জনালো আজিৰ ভিডিঅ'টোত আপোনালোকক জনাম ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বি ফাৰ্মেসিৰ কাউন্সেলিংটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু আপোনালোকে এডমিশনৰ টাইমত কিমান পেমেন্ট ফি কৰিব লাগিব ইয়াৰ লগতে আপোনালোকক জনাম যে আপোনালোকে কাউন্সেলিংৰ টাইমত কি ইম্পৰ্টেন্ট ডকুমেন্টছ লগত লৈ যাব লাগিব সো আপোনালোকে কমপ্লিট ভিডিঅ'টো চাব স্কিপ নকৰাকৈ তেনেহলে আপোনালোকক মই কমপ্লিট ডিটেইলছ জনাব পাৰিম সো তাৰ আগত আপোনালোকে যদি আমাৰ চেনেলত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে দেন চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো দবাই ৰাখিব কাৰণ আমাৰ চেনেলত হদি আপোনালোকে এনেকুৱা ধৰণৰ ইনফৰমেশন আগন্তুক পাই থাকিব সো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো সো স্ক্ৰিনত আপোনালোকে দেখা পাইছে কাউন্সেলিং কাম এডমিশন নোটিস 4-year B Farm program academic session 2025-26 so 2025-26 or যোনটো B Pharmacy session start হ'ব আপোনালোকৰ so তাৰ কাউন্সেলিং টো কেতিয়াৰ পৰা start হ'ব আপোনালোকক এটা দেখাই দিও so আপোনালোকৰ কাউন্সেলিং টো start হ'ব first phase of counseling on 4/4/8 2025 Monday so 10 am onwards so আপোনালোকৰ যোনটো ফাৰ্স্ট পেজ কাউন্সেলিং হেতু আগষ্টৰ 4 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব 10 am ৰ পৰা ঠিক আছে so final merit list for admission to 4-year B Farm program for the academic session 2025-26 so আপোনালোকৰ আগষ্ট মাহৰ 4 তাৰিখৰ পৰা B Pharmacy যোনটো ফাৰ্স্ট পেজ কাউন্সেলিং হেতু 10 am ৰ পৰা ষ্টাৰ্ট হ'ব so ইয়াৰ কাৰণে আপোনালোকে কি ইম্পৰ্টেন্ট ডকুমেন্টছ লগত লৈ যাব লাগিব হেকিটা মই আপোনালোকক দেখাই দিও so এটা আপোনালোকে দেখা পাইছে candidates are requested to bring the following documents at the time of admission so আপোনালোকৰ যেতিয়া কাউন্সেলিং হ'ব তেতিয়া আপোনালোকৰ এডমিশনটো হৈ যাব so এডমিশনৰ টাইমত আপোনালোকৰ কিছুমান ইম্পৰ্টেন্ট ডকুমেন্টছ লাগিব so ডকুমেন্টছ কিটা আপোনালোকে চাই লওক প্ৰথম ডকুমেন্টছটো হ'ল a print copy to the online application submitted along with the photocopies of all relevant testimonials then next আছে SSUHS CW 2025 scorecard so আপোনালোকে CW কাৰণে যোনটো এক্সাম দিছিলে 2025 ৰ হে CW এন্ট্ৰেন্স এক্সামৰ স্কোৰ কাৰ্ডটো আপোনালোকৰ লাগিব কাৰণ আপোনালোকে গমে পায় যি কোনো গভৰ্নমেন্ট কলেজত বা প্ৰাইভেট কলেজতো আপোনালোকে যদি এডমিশন লয় তেনেহলে CW দিয়াটো কম্পালসৰি হয় then next documents to hold two recent passport size photograph of the candidates so student জনৰ recent photo আপোনালোকে লৈ যাব two passport size photo লৈ যাব then fourth number হল original certificates with mark sheet and other relevant documents from class 10 onwards ঠিক আছে so class 10 ৰ পৰা আপোনালোকে স্টাৰ্ট কৰি যিমান কেটা ডকুমেন্টছ আপোনালোকৰ আছে class 10 class 12 ৰ গুটেই কেটা ডকুমেন্টছ আপোনালোকৰ লগত লৈ যাব মাৰ্ক শিট লৈ যাব পাৰে পাস সাৰ্টিফিকেট ঠিক আছে যিমান যি ডকুমেন্টছ আছে আপোনালোকে এটা লৈ যাব then fifth নম্বৰত আছে candidates seeking admission against seats reserved for SC ST must submit appropriate certificate issued by the competent government authorities must submitted appropriate certificate issued by the competent government authorities so আপোনালোকে যদি ক্যাটাগৰীত এডমিশন লব বিচাৰে ফৰ এক্সাম্পল কিছুমান ষ্টুডেন্টে SC ক্যাটাগৰী বা ST ক্যাটাগৰীৰ পৰা বিলং কৰে তেনেহলে আপোনালোকৰ পাৰ্টিকুলাৰ ক্যাটাগৰী সাৰ্টিফিকেটটো লাগিব ঠিক আছে so next certificate হল candidate seeking admission under the category of OBC অথবা MOBC so আপোনালোকৰ OBC সাৰ্টিফিকেটটো এটা লাগিব লগতে MOBC কোনোবা ষ্টুডেন্ট যদি বনাইছে তেওঁলোকৰ সাৰ্টিফিকেটটো লাগিব the next point হল candidate seeking admission against seats under lateral entry B Farm third semester must submit completion certificate of hospital training issued by the competent authority then 8 number আছে EWS certificate if applicable যদি কোনোবা ষ্টুডেন্টে জেনাৰেল ক্যাটাগৰী EWS ৰ পৰা বিলং কৰে তেনেহলে EWS সাৰ্টিফিকেটটো আপোনালোকৰ লাগিব then PWD certificate so কোনোবা ষ্টুডেন্টে যদি PWD ক্যাটাগৰীৰ পৰা যদি এডমিশন লব বিচাৰে তেনেহলে PWD সাৰ্টিফিকেটটো লাগিব লগতে আপোনালোকৰ লাগিব PRC সো আপোনালোকক মই আগৰ ভিডিও কেটাত কৈ আছিলো যদি আপোনালোকে অসমত যি কোনো গভৰ্নমেন্ট কলেজত এডমিশন লব বিচাৰে তেনেহলে আপোনালোকৰ PRC টো ম্যান্ডেটৰি PRC মানে হল পার্মানেন্ট রেসিডেন্সিয়াল সার্টিফিকেট দেন কোনোবা ষ্টুডেন্ট যদি গ্যাপ দিছে গ্যাপ সার্টিফিকেট হে গ্যাপ সার্টিফিকেটটো আপোনালোকৰ লগত লাগিব মানে কিছুমান ষ্টুডেন্ট যদি পাস আউট হৈছে 2024 ত সো এটো বছৰত এডমিশন ললে তেওঁলোকে গ্যাপ সার্টিফিকেট দিব লাগিব নেক্সট 12 নম্বৰত আছে দা এডমিশন ফি course fee etc as per fee structure of the session 25-26 notified by the registrar so কি কৈছে আপোনালোকৰ যদি আপোনালোকে এডমিশন লয় ঠিক আছে এডমিশন লোৱাৰ টাইমত আপোনালোকে কোর্স ফি টো এটা দিব লাগিব সো কোর্স ফি টো কিমান দিব লাগে আপোনালোকক মই এটা জনাই দিম ঠিক আছে next is the admission of the candidates shall be held in the department of pharmaceutical sciences so ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ যোনটো ফাৰ্মাসীৰ ডিপাৰ্টমেন্ট আছে তাতে আপোনালোকৰ এডমিশনটো হ'ব next point দি আছে the selection and admission to B Farm program covered by this notification shall be purely provisional and subject to fulfillment of requisite norms of a qualifying examination and other relevant criteria ঠিক আছে and 15 number to hol
এন্টি ৰেগিং সো এন্টি ৰেগিংটো আপোনালোকে অনলাইন বনাব পাৰিব UGC ৰ পৰা বনাব পাৰিব ঠিক আছে দেন 16 নম্বৰত দিয়া আছে the selected applicant shall have to take admission on the date of counseling by paying the necessary admission fee সো আপোনালোকে অনলাইন পেমেন্টটো কৰিব পাৰিব তাতে কি আছে ইন্টাৰনেট বেংকিং আছে ডেবিট কাৰ্ড আছে ক্ৰেডিট কাৰ্ড আছে ঠিক আছে সো আপোনালোকে কিমান পেমেন্ট কৰিব লাগিব হেতু আপোনালোকে চাই লওক যদি স্টেট ক্যাটেগরিৰ পৰা আপোনালোকে এডমিশন লয় তেনেহলে আপোনালোকে 6188 rupees per year আপোনালোকে পেমেন্ট ফিটো কৰিব লাগিব যদি আপোনালোকে এন্ডোমেন্ট ক্যাটেগরিৰ পৰা লয় তেনেহলে 48788 per year আপোনালোকে পেমেন্ট ফি কৰিব লাগিব আৰু যদি আপোনালোকে হোস্টেল লয় হোস্টেল এডমিশন ফি ইফ allotted যদি আপোনালোকে হোস্টেল লয় তেনেহলে 2900 per year আপোনালোকে এটা পেমেন্ট ফি কৰিব লাগিব ঠিক আছে আৰু এই পেমেন্ট ফি কেটা আপোনালোকে কেনেকৈ কৰিব লাগিব ইন্টারনেট বেংকিং কৰিব পাৰিব ডেবিট কাৰ্ড কৰিব পাৰিব বা ক্ৰেডিট কাৰ্ড থ্ৰুদি আপোনালোকে কৰিব পাৰিব দেন 17 নম্বৰত দি আছে ক্যান্ডিডেট সিলেক্টেড ফৰ হোস্টেল সিট মাস্ট টেক হোস্টেল এডমিশন অন দা স্পেসিফাইড ডেট সো আপোনালোকে যদি হোস্টেল লব বিচাৰে তেনেহলে এটা স্পেসিফাইড ডেট দিছে সেই ডেটত আপোনালোকে এডমিশন লব লাগিব দেন লাস্ট অপশনটো কি দিছে স্টুডেন্ট ৰিজাৰ্ভেশন পলিসি শ্যাল বি ফলোড এজ পাৰ দা ৰুলস অফ দা ইউনিভাৰ্সিটি ঠিক আছে সো এইখিনি আছিল আপোনালোকৰ ডকুমেন্টস সো ইয়াতে আপোনালোকে চাব পাৰে general merit list of candidates irrespective of category ঠিক আছে সো ইয়াতে একো ক্যাটেগরি নাই সো সব ক্যাটেগরিৰ স্টুডেন্ট ইয়াতে আছে সো আপোনালোকে চাব পাৰিছে ST SC জেনাৰেল OBC যিমান আছে সবৰে নাম ইয়াতে আছে সো এটো ওপেন ক্যাটেগরি মানে এটো ওপেন মেৰিট লিষ্ট সো আপোনালোকে এটা চাব পাৰে কাৰ কাৰ নাম আছে ইয়াতে কুলাজিত আগাস্তি ঠিক আছে নেক্সট হল আনৱেশা মহন্ত জেনাৰেল ক্যাটেগরিৰ পৰা বিলং কৰে সো প্ৰথম যোনটো স্টুডেন্ট আছে তাৰ SS UHS CW স্কোর হল 82 ঠিক আছে আৰু র্যাঙ্ক হল 25 র্যাঙ্ক দেন আপোনালোকে চাও পারে সো প্ৰথম যোনটো র্যাঙ্ক আছিল প্ৰথম র্যাঙ্কৰ মার্কস আছিল 82 সো একদম লাস্ট স্টুডেন্টৰ মার্কসটো মই আপোনালোকক দেখাই দিও সো 56 ঠিক আছে লাস্ট স্টুডেন্টৰ নামটো হল নিজু বৰুৱা সো তাৰ টোটাল র্যাঙ্ক হল 997 সো SS UHS CW ৰ যোনটো মার্কস সেটো হল 56 মার্কস ঠিক আছে সো ক্যাটেগরিটো হল OBC MOBC সো আপোনালোকৰ কাট অফটো কিমান যাব পাৰে নেক্সট ভিডিওত আপোনালোকক জনাই দিম সো ইয়াৰ লগতে আৰু এটা ক্যাটেগরি আছে এমপ্লয়ি কোটা সো এমপ্লয়ি কোটাত এপ্লাই কৰিছে হেমন্ত শাহ সো ক্যাটেগরি হল OBC MOBC টোটাল স্কোর হল 35 ঠিক আছে র্যাঙ্কটো আপোনালোকে চাব পাৰে 6273 দেন নেক্সট ক্যাটেগরি হল ওয়ার্ডস অফ আসাম রাইফল পার্সোনেল ঠিক আছে সো তাতে আপোনালোকে পাঁচটা স্টুডেন্ট দেখা পাইছে সো তাৰ স্কোর কেটা হল 61 48 46 40 and 39 সো আপোনালোকে তাৰ ওপৰতে বেস কৰি পেলাই আপোনালোকৰ যোনটো কাট অফ হেতু কাট অফটো হ'ব আপোনালোকৰ কিমান মার্কস লাগে সো আপোনালোকে যাতে গম পাই যাব কাৰণ টপ স্কোর থকা স্টুডেন্ট বিলাককহে সিলেক্ট কৰা হ'ব ঠিক আছে দেন নেক্সট হল ST হিল সো ST হিলৰ টোটাল পাঁচটা স্টুডেন্টে এপ্লাই কৰিছে তেওঁলোকৰ মার্কস কেটা হল 56 54 53 52 and 51 দেন নেক্সট আছে ক্যাটেগরিটো হল ডি ফার্ম for admission to B Farm first semester so কিছুমান স্টুডেন্টে কি কৰিছিলে ডি ফার্ম কোর্সটো কৰি ৰাখিছিলে so total 40 স্টুডেন্টে ডি ফার্ম কোর্সটো কৰা আছিল so তেওঁলোকে এপ্লাই কৰিছে বি ফার্ম কৰাৰ কাৰণে so আপোনালোকক নেক্সট ভিডিও জনাই দিম যে ইয়াৰ কাট অফটো কিমান যাব পাৰে so চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো দবাই ৰাখিব